Good morning from bongaigaon আৰু ৰাতিপুৱাৰ পৰা বৰষুণ মাৰি আছিল আৰু এতিয়া বৰষুণবিলাক কিছু কমিলে আৰু এতিয়া মই মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ত আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু মই এতিয়া গৈ আছোঁ এটা পিকনিক প্লেচ বঙাইগাঁৱৰ ওচৰতে হয় শংকৰঘোলা নামেৰে পিকনিক প্লেচ তাত এটা ৱাটাৰফল আছে আৰু পাহাৰীয়া পৰিৱেশ গোটেইখিনি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম চ' আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব আজি বহুদিনৰ মূৰত ৰ'দ দিলে এইকেইদিন একেৰাহে বৰষুণে দি আছিল আৰু ইয়াতে বতৰটো ডাঙৰকৈ ভাল লাগে আৰু আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ আজিকালি ধৰিবই নোৱাৰি অলপ আগতে ৰ'দ দিছিল আৰু এতিয়া হঠাৎ ডাৱৰীয়া হৈ গ'ল বৰষুণ আহিছে আৰু বৰষুণ দিয়া চান্স খুবেই আছে কাৰণ আকাশখন পুৰা ক'লা হৈ গৈছে এতিয়া সময় 2 বাজিছে কিন্তু এনেকুৱা লাগিছে যে এতিয়া সন্ধিয়া হৈছে কাৰণ বৰষুণ বহুত বেয়াকৈ আহিছে গোটেই আকাশখন আন্ধাৰ হৈ গৈছে সন্ধিয়া হোৱা যেন ফিল হৈছে আৰু আমাৰ ডেষ্টিনেশ্যন বহুত দূৰ কাৰণ 80 কিলোমিটাৰ আছে এনেদৰে বঙাইগাঁৱত থাকোঁতে বৰষুণ ষ্টাৰ্ট হ'ল বৰষুণ আৰম্ভ হৈ গ'ল বহুত জোৰকৈ আহিছে বৰষুণ আৰু এই বৰষুণৰ মাজে মাজে আমি আগবাঢ়ি গ'লোঁ আজিৰ আমাৰ ডেষ্টিনেশ্যন শংকৰঘোলালৈ বঙাইগাঁওটোৰ গোৱালপাৰা ৰাস্তা আৰু আমি চিধাই অলপ ৰাইট চাইডে টাৰ্ণ ল'ব লাগিব আৰু এইফালে মেঘ নামি আহিছে বৰষুণ যে কিছু এৰিছে আৰু এতিয়া আমি যাত্ৰা আৰু আৰম্ভ কৰোঁ কি আচৰিত অলপ আগতে বৰষুণ দিছে আৰু এই ঠাইখিনিত বৰষুণেই নাই কাৰণ ৰাস্তা পূৰা শুকান হৈ আছে মানে বৰষুণ যে কিছু ঠাইত দিছে কিছু ঠাইত একেবাৰেই দিয়া নাই সেইবাবে মোৰ এনেকুৱা ফিল হয় বঙাইগাঁওখন অসমৰ চেৰাপুঞ্জী কাৰণ বঙাইগাঁৱত বেছিভাগ টাইম বৰষুণেই দি থাকে মই যেতিয়া আহিছিলোঁ বৰষুণে পাই আহিছিলোঁ এইবিলাক জেগাত আপোনালোকে চাব পাৰে ৰাস্তা পূৰা শুকান হৈ আছে একেবাৰে অলপো বৰষুণ নাই এতিয়া আমি মেইন ৰাস্তাৰ পৰা ৰাইট চাইডে সোমাই আহিলোঁ এখন ধুনীয়া গাঁৱৰ মাজে মাজে আমি আগবাঢ়ি গৈ থাকিলোঁ আজিৰ ডেষ্টিনেশ্যন শংকৰঘোলালৈ আমি যাই আছোঁ যাত্ৰা পথত এটা ধুনীয়া মনোমোহা দৃশ্য দেখা পালোঁ এইফালে পাহাৰ এইফালে এখন বিলটোৰ নাম কি নাজানো আৰু যদি মই গুগলত চাই ল'ম আৰু আপোনালোকৰ ইয়াত স্ক্ৰীণত লিখি দিম যদি নামটো জানো আৰু এইটো মেইন ৰাস্তা এনেকৈ ৰাস্তাৰে এখন দুখন ই ৰিক্সাও আহি থাকে আৰু আপোনালোক দেখাইছোঁ এইফালেও বিল মাজেৰে গৈছে এই ৰাস্তাটো আৰু পৰিৱেশটো হৈছে বহুত ধুনীয়া আৰু ইয়াৰ পৰা বেছি নাই আৰু 4-5 কিলোমিটাৰ আছে যোনটো আমাৰ ডেষ্টিনেশ্যন হয় শংকৰঘোলা আৰু এইফালে বৰষুণ কিছুমান জেগাত দিছে কিছুমান জেগাত দিয়া নাই এইখিনিত বাৰু বৰষুণ পাইছোঁ মাজতে হাৱৈত কিছুমানত বৰষুণো পোৱা নাই আৰু এইফালে আপোনালোকে জুম কৰিলে দেখা পাইছে পাহাৰত মেঘবিলাক নামি আহিছে সেইবিলাক গোটেই পাহাৰত মেঘবিলাক নামি আহিছে আৰু সঁচাই প্ৰকৃতিৰ বহুত সুন্দৰ দৃশ্য এইটো ভাল লাগিল কাৰণে আমি গাড়ীৰ পৰা নামি গোটেই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ দূৰদূৰণিৰ চাৰিওফালে পানী কেৱল পানী আৰু মাজতে এই ৰাস্তাটো আৰু ইয়াত কেইখনমান আমি ফটো তুলিলোঁ আৰু ফটোখন আপোনালোকক ছাইডৰ স্ক্ৰীণত দেখাই দিছোঁ আৰু ফটো তুলিলোঁ সঁচাই ইয়াত আধা ঘণ্টামান মই থাকি ভালে লাগিছে কাৰণ চাৰিওফালে এইফালে বেলেগ মানুহ আহিছে চবে ফটো তোলাত ব্যস্ত কাৰণ জেগাখিনি বহুত ধুনীয়া চাৰিওফালে পানী ইফালেও পানী এইফালে পানী মাজেৰে মেইন ৰোডটো গৈছে আৰু এনেদৰে আজি আমি পাই গ'লোঁ আমাৰ ডেষ্টিনেশ্যন শংকৰঘোলা আৰু এইটো হৈছে এণ্ট্ৰি গেট আৰু ইয়াত টিকট কাটিব লাগিব আৰু এয়া হৈছে শংকৰঘোলাৰ পৰিৱেশ আৰু জলপ্ৰপাতটো অলপ আগত আছে গাড়ী ইয়াত পাৰ্কিং কৰিলোঁ আৰু আপোনালোকক এতিয়া ডাইৰেক্ট জলপ্ৰপাতৰ ওচৰলৈ লৈ গৈ আছোঁ
আৰু আমি আহি পালোঁ আৰু আপোনালোকক এবাৰ ইয়াৰ ভিউটো দেখাই দিওঁ। ৰাস্তাটোত কিছু শিল আছে, অলপ কষ্ট মষ্টকৈ হ'লে যাব লাগিব। এইটোৱে ইয়াৰ ভিউটো। ইফাল দি মাজু দিয়া, ইফাল দিয়া বা আহিব পৰা নাই। একেবাৰে নেচাৰেল পৰিৱেশ, তাতে মাজে মাজে আমি আহি আছোঁ। এইটো ইফালে পাহাৰ, ইফালে ডাঙৰ ডাঙৰ শিল, কাষত গৈছে নিজৰাটো। ৰাস্তাটো বহুত ডেঞ্জাৰ ৰাস্তা। চেণ্ডেল পিন্ধি আহিছোঁ, কিবা হয় আৰু কাপোৰ কি হয় গম নাপাওঁ, জিকিব লগা হ'বও পাৰে। ৰাস্তাটো সঁচাই মজা লাগিছে ঠাইখিনি। ভইচটো আহি আছে নে মই গম নাপাওঁ, কাৰণ ইয়াত নিজৰাৰ পানীৰ বহুত চাউণ্ড আহি আছে। আপোনালোকে চাই থাকক ভিডিঅ'টো। এইফালে বহুত ডেঞ্জাৰ এইবিলাক, একেবাৰে এডভেঞ্চাৰ টাইপ হৈ আছে। কোনফালেদি যাওঁ একো ধৰিবই পৰা নাই। আৰু আছে বহুত দূৰ যাব লাগিব। আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকিব, একদম শেষলৈকে চাব ভিডিঅ'টো। আগত মেইন যোনটো ঝৰ্ণা আছে, মেইন ৱাটাৰফলটো, তালৈ আমি যাই আছোঁ। আৰু কিছু আহিলোঁ, বহুত বাচি আছে। বহুত মানুহ স্থিতি গৈছে একেবাৰে। আমাৰ কি হয় গম নাপাওঁ, ওপৰৰ ফালে যাওঁ অলপ। বাহঁতে আহিবই পৰা নাই, মই অলপ জলদিয়ে আহিলোঁ। আৰু আগৰ ফালে যাই আছোঁ। ইয়াত অলপ টাইম ৱেইট কৰি দিওঁ, যিহেতু বাহঁতে বহুত দূৰত আছে, গতিকে অলপ টাইম ৱেইট কৰি দিওঁ। আৰু এইফালে ডেন্স কৰি আছে, সেইটো এনেদৰে আগবাঢ়ি যাওঁ আৰু অলপ। ইয়াত আগৰ ফালে ৰাস্তাই দেখা নাই, কোনফালে যাম আকৌ ধৰিব পৰা নাই। এইফালে নুমি যাব লাগিব, এইটো চাইডেৰে। আৰু এইটো হৈছে মেইন ৱাটাৰফলটো। চাউণ্ড বহুত আহি আছে। ওচৰত নাযাওঁ, ওচৰত গ'লে গোটেই তিতিব লাগিব, ওচৰত নাযাওঁ। ইয়াত লিখাই আছে শিলৰ ওপৰলৈ নাযাব, লিখাই আছে। কিছুমানে ওপৰত উঠি আছে। এইটোৱে আছিল মেইন ৱাটাৰফলটো। এইটোৱে মেইন ৱাটাৰফলটো। আৰু ভাগৰ লাগিল যথেষ্ট, কাৰণ ৰাস্তাটো বহুত ডেঞ্জাৰ, বহুত ডেঞ্জাৰ, একদম শিলৰ কাষে কাষে আহিব লগা হৈছে। মানে বহুত
এইটো এডভেঞ্চাৰ টাইপ ৰাস্তা, এইফালে চাইডে চাইডে এনেকৈ আহিছে, এইবিলাক মানুহবিলাকে যাই আছে। আৰু ৰিক্সি হৈ বহুত পিছল আছে শিলবিলাক। এই তাৰ পৰা আহিলোঁ, আহি এনেকৈ আহি ইয়াত অকণমান ৰেষ্ট লৈছোঁ। এইফালে শিল এটাত বহি অকণমান টাইম ৰেষ্ট লৈছোঁ। এইফালে আকৌ বতৰৰ মহিমা ধৰিবই নোৱাৰি, অলপ আগতে বৰষুণ দিছে আৰু ইয়াত চাওক এতিয়া আকৌ ৰ'দ দিছে, কিছু ৰ'দটো ওলাইছে। ইয়াতে ধুনীয়া পৰিৱেশ, এখন দোকানখনৰ কাষত এইটো নিজৰা, আৰু ইয়াত আমি ৰৈ দিলোঁ কিবা এটা খাবৰ কাৰণে। আৰু ইয়াত চাহ লগতে চিঙৰা খালোঁ। আৰু আপোনালোকক এবাৰ দোকানখনৰ পৰিৱেশটো দেখাই দিওঁ, আপোনালোকে এবাৰ চাই লওক দোকানখনৰ সুন্দৰ পৰিৱেশটো। এই যদি গোৱালপাৰা টু বঙাইগাঁও ৰোড, আৰু ইয়াত আমি ৰখিলোঁ এখন ধাবা, ইয়াত কিবা এটা খাই লওঁ। আৰু খোৱা লোৱা হৈ গ'ল, আৰু এতিয়া আমাৰ আকৌ যাত্ৰা আৰম্ভ হ'ব বঙাইগাঁও। ইয়াৰ পৰা আৰু বঙাইগাঁও 32 কিলোমিটাৰ আছে, আৰু এতিয়া আমাৰ আকৌ সেই যাত্ৰা আৰম্ভ। আৰু এতিয়া অলপ ৰ'দ দিছে, আৰু টাইমটো হ'ল 5:30 হৈ গ'ল টাইম। আহোঁতে আমি বৰষুণৰ মাজে মাজে আহিছিলোঁ, কিন্তু এতিয়া অলপ ৰ'দ দিছে। আৰু বঙাইগাঁৱৰ ফালে বা কি হৈছে গম নাপাওঁ, সেইফালে বৰষুণ দি থাকিব পাৰে, কাৰণ বঙাইগাঁৱত বেছিভাগ টাইম বৰষুণে দি থাকে। এতিয়া আমি চাপাগুৰি পালোঁ, আৰু এইফালে দূৰত আপোনালোকক জুম কৰি মই দেখাই আছোঁ। এইটো হৈছে বঙাইগাঁৱত থকা দ্য ইউনিভাৰ্চেল ষ্টুডিঅ', আৰু ইয়াৰ ওপৰত মই এটা ভিডিঅ' বনাইছোঁ, আৰু আপোনালোকক ডেছক্ৰিপশ্যনত লিংকটো দিম। যোনে যোনে চোৱা নাই ডেছক্ৰিপশ্যনত গৈ ভিডিঅ'টো চাব। আৰু আমি টাউনশ্বিপত সোমালোঁ। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। আপোনালোকক শংকৰঘোলাৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ, লগতে তাত থকা ৱাটাৰফলটোও দেখুৱালোঁ। কেনেকুৱা পালে আপোনালোকে ভিডিঅ'টো চাই কমেণ্ট যোগে জনাব। আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰৰ বাবে চাই আছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে ছাবস্ক্ৰাইব বাটনটো বজাই দিবলৈ নাপাহৰিব। পুনৰ এটি নতুন ভিডিঅ'ৰ মাজতে মই মৃদুৱে আপোনালোক সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ। বাই বাই, ধন্যবাদ, জয় আই অসম।